Hi friends, welcome back to my YouTube channel Manas Art and Craft. আজি আকৌ এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিওটো চাইহে যদি আপোনালোকে ভাল পায়, লাইক, কমেন্ট, সাবস্ক্রাইব এন্ড শেয়ার কৰিব নাপাহৰিব। বলক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে এখন ডাঠ কাগজ ল'ব লাগিব। ডাঠ কাগজখন দীঘল দীঘলকৈ ফাৰ্ষ্টতে কাটি ল'ব লাগিব। আৰু এনেকৈ কটাৰ পাছত रोल কৰিব লাগিব ৰাউন্ড কৰি ডাঙৰকৈ ৰাউন্ড কৰি ল'ব লাগিব ৰাউন্ড কৰি হোৱাৰ পিছত ডাঙৰটো ৰাউন্ডৰ পাছত আকৌ আৰু দুটা কৰিব লাগিব কাৰণ ফুলি জোৰৰ কাৰণে দুটা কৰিব লাগিব তাৰ পিছত তিনিওটাতে এডাল ব্ৰাছ লৈ ফেভিকল সানি দিব লাগিব ফেভিকল সানি দিলে অলপ প্লাষ্টিক নিচিনা হৈ যাব দেখা আৰু তাৰ পিছত এটা 20 টকা লয় এটা ফেব্ৰিক হয় যেটো দোকানত কিতাপৰ দোকানত পোৱা যায় একচুৱেলি সিম্পল ফেব্ৰিকটো গোটেই খিনিতে মাৰি দিব লাগিব তিনিও তাতে ভালদৰে মই দুই কুটামান মাৰিছো মই দুইবাৰমান মাৰিছো একচুৱেলি দুইবাৰমান মাৰিলে ফিনিশিংটো ভাল দেখা পোৱা যায় তো দুই তিনিবাৰ মান মাৰি দিলে বেছি ভাল লাগে কালাৰটো ভালকে বহে হোৱাৰ পিছত যিডাল মণি গাঠিম সেই মণিডাল এইটোৰ গোলটোৰ লগত লগাবৰ কাৰণে এটা ৰাউন্ডকৈ বনাই লৈছোঁ আৰু সেইটো ফেভিকুইক দি সেইটো তাত লগাই দিব লাগিব এইটো এডাল প্লাষ্টিকৰ ৰছী টাইপ হয় প্লাষ্টিকৰ হয় তো এনেকুৱাকৈ ধৰি লওক আপুনি 4ডাল ল'ব লাগিব 4ডাল আপুনি কমকৈ দিব পাৰে কমকৈ দিলে একচুৱেলি ভাল নালাগে ইমান দেখাত অলপ কম লাগে আৰু এইকেইটা হ'ল মণি গোল্ডেন মণি আৰু গোল্ডেন মণি ফাৰ্ষ্টতে মই 3টা ভৰাম তো দুটাও ভৰাব পাৰে মই 3টা ভৰাম ফাৰ্ষ্টতে মণিখিনি ভৰোৱাৰ পিছত এখিনি ৰঙা কালাৰ সৰু মণি হয় তো সেই মণিখিনি লগাবৰ কাৰণে অলপ পানী লৈ ললো পানীত এটা আঙুলি লগাই মেনি এই আঙুলিটোত যদি মণিখিনি লগাও তেনেহলে লগাবলৈ সুবিধা হয় মানে সোনকালে হৈ যায় অতি সোনকালে এটাটাকে লগোৱাতকৈ এনেকৈ সহজতে হোৱা যায় আৰু সেইখিনি মণিখিনি লগোৱাৰ পিছত সমানকৈ আকৌ তাৰ পিছত আকৌ দুটা মণি ভৰাই ল'ব লাগিব খিনি মণি গোটাৰ পাছত এই গোলটো লগোৱাৰ পাছত তেনেকা দেখা পোৱা যায় আৰু তাৰ পাছত আকৌ গোটেই মণিখিনি ভালদৰে গাঁঠি ল'ব লাগিব গাঁঠি লোৱাৰ পাছত এতিয়া যিডাল একেবাৰে পিছফালে থাকে এডাল ৰছী টাইপ এডালক একচুৱেলি কি বুলি কয় মই নাজানো নামটো তো সেইডাল লগাবৰ কাৰণে এইটো গাঁঠি দিব লাগিব এই প্লাষ্টিকৰ ৰছীডাল আৰু গাঁঠি দিয়াৰ পাছত সেই যেটো গাঁঠি হয় সেই গাঁঠিটোত ফেভিকুইক লগাই দিলে ভাল হয় নহলে খুলি যোৱা চান্স থাকে তো হেতু কাৰণে লগাই আঠা গাঁঠিটো দিয়াৰ পিছত ফেভিকুইক লগাই দিব লাগে আৰু কাণফুলি কেজৰটো এইটো লগাই ল'ব লাগিব যেটো কাণৰ ফুটাত লাগে তো হেতু ফেভিকুইক দি মেনি সেই লোহাৰডাল লগাব লাগিব পিনডাল লগোৱাৰ পিছত তাতে এতিয়া মণিৰ কাম আহিব যি কালাৰৰ মণি দি মেনি ডিজাইন কৰা যায় সেই মণিবিলাক লগাব লাগিব আৰু তাৰ সেইটো লগাবৰ কাৰণে মণিবিলাক লগাবৰ কাৰণে ফেভিকুইক দি মেনি এটা টুকুৰা মণি লগাই যাব লাগিব মণিবিলাক নিজৰ লগত কথা একচুৱেলি যেনেকুৱা কালাৰৰ মণি দিব বিচাৰে মই ৰেড আৰু গ্ৰীণ কালাৰ মণি দিছোঁ আৰু লাষ্টত সেইটো দেখিবলৈ পাইছে কেনেকুৱা হৈছে কাণফুলি জোৰটো সেম তেনেকৈ লগাব লাগিব মণিবোৰ আৰু হেকত এনেকুৱা দেখা পাব
আৰু যদিহে এনেকুৱা ধৰণৰ আপোনালোকে গহনা মোৰ পৰা কিনিব বিচাৰে তেনেহ'লে মোৰ ইনষ্টা আইডিত গৈ মেলি মোক মেছেজ কৰিব পাৰে আৰু মই কণ্টেক্ট নাম্বাৰটো মই ইয়াতে দিম বাৰু তো কণ্টেক্ট কৰিব পাৰে মোৰ লগত তো এটা কম প্ৰাইচত মানে অসমীয়া গহনা কিনিব পৰা যায় আৰু একচুৱেলি তো যদি ভাল লাগে আপোনালোকৰ তো কিনো বুলি ভাবে তো মোৰ লগত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ